guys, our mom did the blade. Maya, I'll call her to go. Then I got he. It's only a booty of Bandoli. हम तो क्या बोला क्या हम तुम हिंदी बोलते ही क्या बोलो तो हिंदी में बात करो तो हिंदी बात नहीं कोलेगा बोलो तब तो बात करेगा नहीं तो बात करोगे बात करो यहाँ पर छोटा का ही तुम क्या कर रहा है तो हिंदी बोलो मैं हिंदी खिलाऊं क्या बोलेगा जो भी बोलना है बोलो तुम ही बोलेगा क्या तुम खाना खा लिया क्या सब्जी खाया है क्या सब्जी से खाना खाया है तो आलू भिंडी या पता और ताले वाले नाश्ता को সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু ইয়া আমি আহিলো পাঁচবেলা সময়ত মাজনী ৰেষ্টুৰেণ্টলৈ যেহেতু মই আগতেও আহিছো ভণ্টিকো লৈ আহিলো আৰু সুবৰা লগতে সুবৰা বা আহিছে আকৌ এফালে আহি পিনি আমি ডেইলি বজাৰলৈ আহিলো যেহেতু মাজনী ৰেষ্টুৰেণ্টত অকল কফি খালো আৰু ইয়াত সোমাই কিবা এটা খাওঁ বুলি আহিলো যেহেতু তাত মানে কফি সোৱাদটো ইমান বেয়া লাগিলে খাবলৈ সেই কাৰণে আৰু তাত একো অৰ্ডাৰ নকৰিলো ইয়াতে চেণ্ডউইচ অৰ্ডাৰ কৰি খালো খাই মেলি তাৰ পাছত আকৌ নেক্সট দিন এয়া মই এটা গাঁৱলৈ আহিলো যেহেতু এখন অৰুণাচল হয় অসমৰ ওচৰতে কি কাঞ্চন বস্তি নে কিবা এটা জায়গাটোৰ নাম আছিল কাঞ্চন বস্তি নে কিবা এটা এনেকৈ আছিল আৰু কি সুন্দৰ চাওকচোন আকৌ নেক্সট ডে এফালে ভণ্টি স্কুললৈ আহিলো ৰিজাল্ট যেহেতু তাই ৰিজাল্ট দিছিলে সুবৰাকো লগতে লৈ আহিলো লৈ আহি এইখন হল এটো সাইডে হল ডনবক্স স্কুল আৰু এইখন হল CBSE স্কুল SFS স্কুল তাৰ পিছত হেয়া ৰিজাল্ট লৈ মেলি সুবৰাই মই কলো বল ইয়াতে অলপ ফটো মাৰি লওঁ বুলি সুবৰাই মই ইয়াত ৰখি অলপ ফটো মাৰিলো মাৰি মেলি এফালে আহিলো আহি আকৌ পাঁচবেলাৰ সময়ত আমি 7 হেভেনৰ ওপৰত আহিলো এফালে মুনু যেহেতু ইবা আমাৰ লগত নাহিছিলে এবা মুনুকো লৈ আনিলো আৰু এফালে চাওমিন অৰ্ডাৰ দি গুটেকিজনে খাই আছো আৰু ইয়াতো কফি খালো ইয়াৰ কফিটো মানে ভাল নালাগিলে ইমান খাস নালাগিলে আৰু এফালে মুনু যেহেতু এটা বাটিত চুপ দিছে মই বাটিটো কিনি খালো আৰু মুনুক এয়া প্লেটত দিছো মুনু এটা কেনেকৈ খাম বুলি কৈছে মই বোলো হুপি খা বুলি ক'লো আৰু মুনু হুপি